Hello everyone, welcome back to my another mini vlog. আজি আমি আহিছো জুডিঅ'লৈ। আমি মই মোৰ বেষ্ট ফ্ৰেণ্ড আৰু তাইৰ ভাইক 6 মাইলত থকা জুডিঅ'খনলৈ আমি আহিলো। মই সোমায়ে পিছে আচৰিত হৈছিলো কাৰণ মেকআপৰ বস্তুবোৰৰ দাম বহুত কম। ইমান কম দামত বস্তু পোৱা আজিকালি বহুত টান। সব বস্তুৰে দাম প্ৰায় 79, 99, 199 এনেকুৱাই। পিছে কোৱালিটি কেনেকুৱা নাজানো, ট্ৰাই কৰি চালেহে গম পাম। লিপষ্টিক, নেল পলিশ, আইলাইনাৰ, বডি মিষ্ট প্ৰায় সকলোবোৰ বস্তুৱে আছে। কাপোৰবোৰো আছে, পিছে কাপোৰৰ দাম বাকিবোৰ বস্তুতকৈ অকণমান বেছি। তাৰপিছতে আমি গ'লো ফাৰ্ষ্ট ফ্ল'ৰলৈ, তাতে গোটেই ছোৱালীৰ কাপোৰ। তাত পিছে মোৰ একো ইমান পচন্দ নহ'লে। তাৰপিছতে আমি গ'লো মেন ছেকশ্যনলৈ। এনেই নকয়, ছোৱালীৰ মেন ছেকশ্যনতহে বস্তু পচন্দ হয়। মোৰো এই চেণ্ডেলযোৰ পিছে বৰ পচন্দ হৈছিলে, কিন্তু চাওকচোন মোৰ ভৰিটোৰ দুগুণ, মোৰ গোটেই ভৰিটোৱে সোমাই গৈছিলে। জুডিঅ'ৰ এক্সপিৰিয়েঞ্চ পিছে ভালে আছিলে, প্ৰায় সকলোবোৰ বস্তুৱেই কম দামত পোৱা যায়। সৰু সুৰা দুটামান বজাৰ কৰি চিকেন পকৰা খাই আমি ঘৰলৈ আহিলো। আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং, বাই।